লকআপৰ ভিতৰত শ্যামকানু মহন্তৰ লাগে বডি মাছাজ। পকাত শুই শুই সৰ্বশৰীৰ বিষ হৈ গৈছে শ্যামকানু মহন্তৰ। চিআইডিৰ জিম্মাত থকা শ্যামকানু মহন্তৰ বিলৈ। আৰক্ষীৰ ওচৰত কাকতি মিনতি শ্যামকানু মহন্তৰ। বিস্তাৰিত চাওক। চিআইডিৰ জিম্মাত থকা শ্যামকানু মহন্তৰ বিলৈ। পকাত শুই শুই সৰ্বশৰীৰ বিষ হৈ গৈছে শ্যামকানু মহন্তৰ। লকআপৰ ভিতৰত শ্যামকানু মহন্তক লাগে শৰীৰৰ মাছাজ। বিলাহী জীৱন কটোৱা শ্যামকানু মহন্ত শুব পৰা নাই পকাত। উৰে নিহা টোপনি নাই শ্যামকানু মহন্তৰ। মাছাজ বিচাৰি আৰক্ষীৰ ওচৰত কাকতি মিনতি শ্যামকানু মহন্তৰ। সুস্বাদু খাদ্য অবিহনে লকআপৰ ভিতৰত কটাইছে শ্যামকানুৱে দিন। পূৰ্বে এমাহত দুবাৰকৈ শৰীৰৰ মাছাজ লৈছিল শ্যামকানু মহন্তই। পৰৱৰ্তী খবৰ। এতিয়াৰ পৰা হোৱাটছএপতে লাভ কৰিব পাৰিব আপোনাৰ জন্মৰ প্ৰমাণ পত্ৰ। কাৰ্যালয়লৈ যোৱাৰ নাই দৰকাৰ। মাটিৰ কাগজ পত্ৰ জাতিগত প্ৰমাণ পত্ৰ সকলোৱে পাব হোৱাটছএপত। দিল্লীবাসীৰ বাবে মুকলি কৰিলে নতুন পদক্ষেপ। বিস্তাৰিত চাওক। হোৱাটছএপতে পাব আপোনাৰ যাৱতীয় জন্মৰ প্ৰমাণ পত্ৰ। হোৱাটছএপতে জন্মৰ প্ৰমাণ পত্ৰৰ বাবে আবেদন কৰাৰ সুবিধা দিছে দিল্লী চৰকাৰে। এতিয়াৰে পৰা কাৰ্যালয়লৈ যোৱাৰ নাই প্ৰয়োজন। দিল্লী চৰকাৰে ৰাজ্যৰ কাৰণে দিছে এই সুবিধা। হোৱাটছএপতে পাব জাতিগত প্ৰমাণ পত্ৰ। হোৱাটছএপৰ জৰিয়তে প্ৰদান কৰিব পাৰিব চৰকাৰী তথ্য। ইয়াৰ সহায়ত গভৰ্নেন্স থ্ৰু হোৱাটছএপত উপলব্ধ সেই তথ্য। চৰকাৰী সুবিধা যাতে অতি সহজতে পাব পাৰে তাৰ বাবে এই পদক্ষেপ। চৰকাৰী কামবোৰ যাতে কম সময়তে হয় তাৰ বাবে এই পদক্ষেপ লৈছে দিল্লী চৰকাৰে। পৰৱৰ্তী খবৰ। আফগানিস্তান সীমান্তত তালিবান আৰু পাকিস্তানী বাহিনীৰ মাজত ভয়ংকৰ সংঘৰ্ষ। তালিবান আৰু পাকিস্তানী বাহিনীৰ মাজত প্ৰচণ্ড গুলীয়াগুলীত 15জনকৈ পাকিস্তানী সেনাৰ মৃত্যুৰ খবৰ। চাওক, খুবেই গুৰুত্বপূৰ্ণ খবৰ। আফগানিস্তান সীমান্তত তালিবান আৰু পাকিস্তানী বাহিনীৰ মাজত ভয়ংকৰ সংঘৰ্ষ। কাবুলত পাকিস্তানৰ বিমান আক্ৰমণৰ পাছতে বাঢ়িছে উত্তেজনা পৰিৱেশ। তালিবান আৰু পাকিস্তানী বাহিনীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী। আফগান তালিবানৰ আক্ৰমণত নিহত হৈছে কমেও 15জনকৈ পাকিস্তানী সেনাৰ। ইছলামাবাদক তালিবানে দোষাৰোপ কৰাৰ সময়তে সীমান্তত প্ৰচণ্ড সংঘাত। পাকিস্তানে বাৰম্বাৰ যুদ্ধনীতি উলংঘন কৰি অহাৰ অভিযোগ আফগানিস্তানৰ। আফগান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰ এনায়াতুল্লাহ খাৰেজমীৰ অভিযোগ। কাবুলত বিমান আক্ৰমণৰ প্ৰত্যাক্ৰমণ চলাইছে তালিবান বাহিনীয়ে। পাকিস্তানী সৈন্যৰ বিৰুদ্ধে সফল প্ৰতিহতমূলক আক্ৰমণ তালিবানৰ। এক চেণ্ডেলত প্ৰকাশ কৰিছে আফগান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰজনে। আফগানিস্তান সীমান্তত গুলীয়াগুলীৰ মাজতে দুয়ো দেশলৈ আহ্বান। আফগানিস্তান পাকিস্তানলৈ সংযমৰ আহ্বান জনাইছে ইৰাণ, কাটাৰ আৰু ছৌদি আৰবে। আফগান আক্ৰমণৰ অপৰিচিত আখ্যা পাকিস্তানৰ স্বৰাষ্ট্ৰ মন্ত্ৰী মহচিন নাকবীৰ। পাকিস্তানী সেনাৰ প্ৰতিটো ইটাৰ বাবে এটা শিলেৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা বুলি মন্তব্য। আফগান বাহিনীয়ে অসামৰিক লোকৰ ওপৰত গুলীচালনা কৰাৰ অভিযোগ। পৰৱৰ্তী খবৰ। ৰাজ্যৰ কৃষকসকলৰ বাবে ভাল খবৰ। পিএম কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ সাজু হওক আপুনি। 4 ৰাজ্যৰ কৃষকে লাভ কৰিলে পিএম কিষাণৰ 21 নং কিস্তিৰ ধন। আহি গ'ল পিএম কিষাণক লৈ বিগ আপডেট। শীঘ্ৰেই কৰি লওক এইকেইটা জৰুৰী কাম। সবিশেষ চাওক। পিএম কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ সাজু হওক আপুনি। দেশৰ লাখ লাখ কৃষকৰ বাবে ডাঙৰ খবৰ। 4 ৰাজ্যৰ কৃষকে লাভ কৰিলে পিএম কিষাণৰ 21 নং কিস্তিৰ ধন। যিকোনো মুহূৰ্তত পিএম কিষাণৰ ধন লাভ কৰিব কৃষকসকলে। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকসকলৰ একাউণ্টত জমা হ'ব ধন। ইতিমধ্যে 4 ৰাজ্য পাঞ্জাৱ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰত বিতৰণ কৰা হৈছে 21 নং কিস্তিৰ ধন। বান আৰু বৰষুণৰ বাবে 4 ৰাজ্যত আগতীয়াকৈ দিয়া হৈছিল পিএম কিষাণৰ ধন আৰু অতি শীঘ্ৰে আন ৰাজ্যৰ কৃষকে একাউণ্টতো জমা হ'ব 21 নং কিস্তিৰ ধন। আজিয়ে আপুনি কৰি লওক KYC আপডেট। পৰৱৰ্তী খবৰ। সত্ৰৰ নগৰী মাজুলীত বৃদ্ধি পাইছে মুছলমানৰ হাৰ। 100% বৃদ্ধি পাইছে মুছলমান জনসংখ্যাৰ। মাজুলীৰ দৰে অঞ্চলতো যদি এনে হৈছে সমস্যা বহুত গভীৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য। সবিশেষ চাওক। অসমৰ জনগাঁথনিৰ পৰিৱৰ্তনৰ ডাঙৰ ভিক্টিম। অসমত 2021 চনত মুছলমানৰ সংখ্যা 38% পাৰ হ'ল। লোকপিয়ল আহিলে অসমত মুছলমানৰ সংখ্যা 38%ৰ ওপৰত হ'ব।
অসমৰ মুছলিম জনসংখ্যা বৰ্তমান 39.5%। সত্ৰ নগৰী মাজুলীত 100% বৃদ্ধি পাইছে মুছলমানৰ সংখ্যা। অসমীয়া মুছলমানৰ জনসংখ্যাৰ হাৰ হিন্দুৰ সৈতে একেই হৈছে। মাজুলীৰ দৰে অঞ্চলতো যদি এনে সমস্যা হৈছে বহুত গভীৰ হৈছে। 2021 লোকপিয়াল মতে অসমত 40% মুছলমান আৰু 60% হিন্দু আছিল। কিন্তু বৰ্তমান অসমীয়া হিন্দু মানুহৰ আজিৰ দিনত হাৰ হৈছে 40%ৰ ওপৰত নহয়। প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে এই বিষয়ে আলোচনা কৰিছে। জনসংখ্যা পৰিৱৰ্তনৰ ক্ষেত্ৰত অসমক লৈ চলি আছে আলোচনা। এই ক্ষেত্ৰত চৰকাৰে আৰম্ভ কৰিছে জনগাঁথনি মিছন। অতি শীঘ্ৰে অনুষ্ঠিত কৰা হ'ব জনগাঁথনি মিছন সম্পৰ্কীয় উচ্চস্তৰীয় সমিতি। অসমৰ জনগাঁথনি পৰিৱৰ্তনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। পৰৱৰ্তী খবৰ। প্ৰতিগৰাকী অসমীয়াক ন্যায় লাগিব। সামাজিক মাধ্যমত কেৱল #জাষ্টিছ ফৰ জুবিন। জুবিন গাৰ্গৰ সৈতে আচলতে হৈছিল কি জানিব বিচাৰিছে সকলোৱে। আপুনিও দিয়ক #জাষ্টিছ ফৰ জুবিন। প্ৰতিগৰাকী অসমীয়াক লাগিব ন্যায়। সামাজিক মাধ্যমত কেৱল #জাষ্টিছ ফৰ জুবিন। জুবিন গাৰ্গৰ সৈতে আচলতে কি হৈছিল জানিব বিচাৰিছে সকলোৱে। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থৰ উচিত শাস্তি হোৱাটো বিচাৰিছে প্ৰতিগৰাকী অসমীয়াই। চৰকাৰৰ ওপৰত আস্থা ৰাখি দোষীক কঠোৰ শাস্তি দিবলৈ ৰাজ্যৰ দাবী। গৰিমা শইকীয়া গাৰ্গেই ন্যায় বিচাৰি মাজনিশা কৰিছে পোষ্ট। মাজনিশা গৰিমা শইকীয়া গাৰ্গৰ আৱেগিক পোষ্ট। জুবিনৰ মৃত্যুৰ ন্যায়ৰ বাবে যুঁজিবলৈ শক্তি দিবলৈ প্ৰাৰ্থনা জনাইছে গৰিমা শইকীয়া গাৰ্গে।